লাখবিলাসৰ জীৱন কটাইছে। সেইটোভাৱে কোনোবাই 7,000 কোটি, কোনোবা 2,000 কোটি, কোনোবাই 100 কোটি, কোনোবা 50 কোটি এনেকুৱা টকা হৰলুকি কৰি আজি তেওঁলোকে ৰাইজক চৰমভাৱে আজি তেওঁলোকে ঠগবাজ কৰি তেওঁলোকে আজি মানে নিৰাপদ দূৰত আজি অৱস্থান কৰিছে। আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই CRD ইনকুৱাৰীৰ লগতে শেহতীয়াভাৱে IGP সংযুক্ত প্ৰশাসক লৈ পেলাই যি CID গঠন কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। গতিকে এই আঙুৰবিলাকৰ লগত যে আমাৰ চিৰাং জিলাৰ অন্তৰ্গত বড়বাজাৰত হিমালয় ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ছ'চাইটি নামৰ এটা বেংক খুলিছে কিছুসংখ্যক মানুহে, আৰু সেই বেংকবিলাকৰ পৰা বিভিন্ন হিতাধিকাৰী মানে আজিলৈকে আমি গম পোৱা মতে 2,500 লোকৰ পৰা তেওঁলোকে 6% ইণ্টাৰেষ্ট দিম বুলি তেওঁলোকে প্ৰায় 3,20 লাখ টকা তেওঁলোকে সংগ্ৰহ কৰিছে। 2009 চনত হিমালয় ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ছ'চাইটিটো গঠন হৈছিল। তাৰ 2 বছৰমান তেওঁলোকে ঠিকে ঠাকে কৰিলে, কিন্তু 2022 চনত দৃষ্টিকটুভাৱে তেওঁলোকে হিতাধিকাৰীসকলক দিব লগা টকা তেওঁলোকে নিদিলে। যিবিলাক মিচিউৰিটি হৈছিল সেই টকাবিলাক উলিয়াবলৈ যোৱাৰ পিছত তেওঁলোকে বিভিন্ন কাৰণ দেখুৱাই তেওঁলোকে দিয়া নাছিলে। 2-এজনৰ কিছুজনে বাকীবিলাকক তেওঁলোকে দিলে, আৰু কৌশল কৰি লাহে লাহে তেওঁলোকে কি কৰিলে 2022 চনত 21 চনত তেওঁলোকে এই কোঅপাৰেটিভ ছ'চাইটিটো বন্ধ কৰি তেওঁলোকে পলায়ন কৰে। আৰু সেই সময়ত প্ৰায় 2,500 লোকেই বিভিন্ন ধৰণৰ প্ৰতিজ্ঞা কৰিলে, সেইটোভাৱে এই ব্যৱস্থাটোক লৈ আন্দোলন কৰিলে। আৰু তেওঁলোকে বড়বাজাৰ যিখন আৰক্ষী চকী তাত তেওঁলোকে 2 মাহ আগতে তেওঁলোকে গোচৰ দিলে। কিন্তু দুৰ্ভাগ্যজনক কথা যে গোচৰ দিয়াৰ পিছতো স্থানীয় আৰক্ষী চকীয়ে যিসকল ব্যক্তিয়ে এই হিমালয় ছ'চাইটিটো খুলিছিলে, যিসকলে প্ৰায় 2,500 লোকৰ পৰা 6% ইণ্টাৰেষ্ট দিম বুলি তেওঁলোকে সংগ্ৰহ কৰি তেওঁলোকে পলায়ন কৰিলে, যিসকলক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লৈছিল তেওঁলোকে কৰায়ত্ব নকৰি এটা সাধাৰণভাৱে তেওঁলোকে 420, 406 আৰু 34/74/2024ত এটা কেছ ৰেজিষ্টাৰ কৰিলে। আৰু তেওঁলোকক কেইদিনমান বিচাৰ খোচাৰ কৰাৰ নামত পিছত আমি গম পালোঁ যে এজনক কৰায়ত্ব কৰি পিছদিনাখন আদালতৰ পৰা জামিনত মুকলি দিয়াৰ পিছত বাকীসকলক ন'টিছ কৰি থানাৰ পৰাই তেওঁলোকক এৰি দিলে। আৰু এই সংক্ৰান্তত আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, DGP ডাঙৰীয়া, আমাৰ চিৰাং জিলাৰ SP ডাঙৰীয়াক আমি লিখিতভাৱে দিছিলোঁ এটা জাষ্টিছ পাবৰ কাৰণে, আৰু সেইসকলক কৰায়ত্ব কৰি এটা কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে। কিন্তু দুৰ্ভাগ্যজনক কথা, আমাৰ বিজনীৰ SDP আমাক মাতিলে, SP চিৰাঙক আমি লগ কৰিলোঁ যে যিকেইটা কেছ তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰিছে এইকেইটা যদি তেওঁলোকে দোষী সাব্যস্ত হয় তেওঁলোকে 3 পৰা মেক্সিমাম 7 বছৰলৈকে তেওঁলোকে মানে জেলত যাব লাগিব। গতিকে 7 বছৰৰ তলত যদি বা 7 বছৰলৈকে জেল যোৱাৰ এটা ব্যৱস্থা থাকে, আৰু তেনেকুৱা ধৰণৰ কেছত যদি কেছ ৰুজু হয় তেতিয়াহ'লে থানাৰ পৰাই ন'টিছ কৰি তেওঁলোকক মোকলাই দিব পাৰে, মানে জামিনটো দিব পাৰে বুলি ক'লে। কিন্তু কেনেকুৱা ধৰণৰ কৰে, যিসমূহত আজি অসমৰ মুখ্যমন্ত্ৰী আজি CID ইনকুৱাৰী দিছে, আজি মানে SIT দিছে, তাতো কোনো আজিলৈকে গোচৰ দিয়া নাছিল যে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ এই বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে আজি তদন্ত ঘোষণা কৰিছে। গতিকে আমি এই ব্যৱস্থাটো যিসকলৰ বিৰুদ্ধে আজি আৰক্ষী প্ৰশাসন কঠোৰ হ'ব লাগে, বিশেষকৈ চিৰাং জিলাৰ SP যি ধৰণে আমাক কথাটো ক'লে, ওলোটাই আমাক ক'লে যে আপোনালোকে এই পোৱাৰ কাৰণে যদি কিবা আন্দোলন কৰে তেতিয়াহ'লে আপোনালোককে আমি গ্ৰেপ্তাৰ কৰিব, আপোনালোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ম। তাৰমানে তেখেতসকলৰ লগত আৰক্ষী কিবা অশুভ বুজা পৰা কৰিছে নেকি? আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ DGP মহোদয়ক অনুৰোধ কৰিছোঁ যে আমাৰ চিৰাং জিলাৰ বড়বাজাৰৰ হিমালয় ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ছ'চাইটিয়ে সাধাৰণ ৰাইজৰ পৰা যি কোটি কোটি টকা লুণ্ঠন কৰিলে, সেই হিমালয় ছ'চাইটিত যিসকল ব্যক্তি আছে তেওঁলোক যাতে হাৰি যাব নোৱাৰে, তেওঁলোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী কৰিছোঁ। লগতে যিসকল হিতাধিকাৰীয়ে কোটি কোটি টকা তাত জমা দিছিল সেইসকলৰ পৰা আনি পেলাই সেইসকল হিতাধিকাৰী যাতে